এতিয়ালৈকে যেটো ইনগ্ৰেশ্যন হল আমাৰ মিউনিচিপাল চেয়াৰম্যান স্যাৰ ইছলাৰী স্যাৰে অলৰেডি ইনগ্ৰেট কৰিছে গোসাইগাঁও লোন হাব আৰু তেখেতে ওপেনিং স্পীচখিনি দি গৈছে আৰু তেখেতে থুলমূলকৈ বুজাই গৈছে যে কি সলিউশন আৰু সাৰ্ভিসেস আমি ইয়াতে দিম আৰু ইন ফিউচাৰ আমাৰ ফাৰ্মটো যাতে আৰু গ্ৰো কৰে তেখেতে অলপ আমাক মানে গুড উইশটো কৰিছে আৰু সো এইকাৰণে তেখেতক আমি ধন্যবাদ জনাইছোঁ আৰু লোন মোটামুটি আমি সব ধৰণৰ লোন লৈ আমি ডিল কৰিম যেনেকুৱা ষ্টাৰ্টিং উইথ দ্য গভৰ্ণমেণ্টৰ মুদ্ৰা লোন PMEGP লোন তাৰপিছত CGT MSC লোন তাৰ PM মফি লোন মোটামুটি গভৰ্ণমেণ্টৰ সব ধৰণৰ লোন আমি এৰেঞ্জ কৰাই দিম আমি ডাইৰেক্ট আমি দিব নোৱাৰোঁ আমি বেংকৰ ফালৰ পৰা আমি এৰেঞ্জ কৰাই দিওঁ এইটো তাৰ কাৰণে যি ডকুমেণ্টেশ্যন আছে এণ্টায়াৰ ছাপোৰ্ট ছিষ্টেম আৰু এপ্লাই কৰালৈকে আমি ইয়াতে কৰাই দিম আৰু ধৰক বিজনেছ লোন আমাৰ ধৰক বহুত কেইটা প্ৰাইভেট বেংকৰ লগত আৰু NBFCৰ লগত আমাৰ টাই আপ কৰা আছে সো বেছড অন বেংকিং ট্ৰানজেকশ্যনছ আৰু অলপ ভাল ডকুমেণ্ট হ'লে যেনেকুৱা ট্ৰেড লাইচেঞ্চ পুৰণা ট্ৰেড লাইচেঞ্চ বা GST যদি আছে উইদাউট কোলেটাৰেল ভাল এমাউণ্টৰ বিজনেছ লোন ইয়াতে এভেইল কৰিব পাৰে বেনিফিচিয়াৰী যেনেকুৱা যাৰ অলৰেডি বিজনেছ আছে আৰু বিজনেছটো অলপ ভিণ্টেজ থাকিব লাগে মোৰ দেন 3 years যাৰ অলৰেডি বিজনেছ আছে ইয়াতে ধুনীয়াকৈ উইদাউট কোলেটাৰেল ইয়াতে বিজনেছ লোন এভেইল কৰিব পাৰে আমাৰ যেটো মেইন ফাৰ্ম হয় এইটো বিমানো ফিনান্সিয়েল সলিউশন এইটো আপুনি ৱেবছাইটত চেক কৰিব পাৰে www.bimanofinancials.com ঠিক আছে আৰু এটা আমাৰ জইণ্ট ভেঞ্চাৰ আছে লোনৰ কাৰণে দা লোন বাজাৰ বুলি এইটো তেজপুৰৰ এটা ফাৰ্ম হয় অল ওভাৰ ইণ্ডিয়াত এইটো অপাৰেট কৰি আছে আৰু যেটো কেটেল লোন যেটো হয় যেনেকুৱা ধৰক গৰুৰ কাৰণে যেটো বা পিগাৰী ফাৰ্ম আছে গোট ফাৰ্ম আছে ব্ৰইলাৰ ফাৰ্ম আছে সেইটো লোনৰ কাৰণে আমি ধৰ্মসায় ফাউণ্ডেশ্যন বুলি এটা আছে গুৱাহাটীৰ ইহঁতৰ লগত আমি জইণ্ট ভেঞ্চাৰ কৰি আমি ইয়াতে এইটো লোনৰ এৰেঞ্জমেণ্টটো কৰিম পাব্লিকৰ ইচ এণ্ড এভৰি পাব্লিক যাৰ ধৰক বিজনেছৰ কাৰণে মানে ভাল ইণ্টেনশ্যন আছে যাৰ ইণ্টেনশ্যন ভাল আছে বিজনেছৰ কাৰণে তেখেতে আমি যেনে তেনে যেনেকৈ হওক আমি লোন এৰেঞ্জ কৰাই দিব পাৰিম ঠিক আছে আৰু ধৰক ইণ্টেনশ্যন নাই ধৰক কোনোবা দোকান নাই তেনেকুৱা মানুহ আহে যদি কয় বোলে আমাক এটা লোন এৰেঞ্জ কৰাই দিয়ক আমি ডকুমেণ্টেশ্যন কৰাই দিব পাৰিম তেখেতে লোন পোৱাতে যেতিয়া ভেৰিফাই হ'ব গভৰ্ণমেণ্ট বেংকৰ পৰা তেতিয়া টাফ হ'ব ঠিক আছে চ' বেচিকেলি যাৰ ইণ্টেনশ্যন ভাল যাৰ ভাল টাই আপ আছে ডিষ্ট্ৰিবিউশ্যন চেনেল অলৰেডি ডেভেলপ কৰিছে নিজৰ চিভিল ভাল আছে পুৰণা DPD নাই মানে ডিলেড পে'মেণ্ট কোনো নাই আগৰ লোনৰ চ' সেইবিলাক মানুহ আহি আমাৰ ইয়াতে নিশ্চয় লোন ট্ৰাই কৰিব